সপোনত স্কুটি চলোৱা দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত স্কুটি চলোৱা দেখা, নিজক বা বেলেগকে হওক সপোনত স্কুটি চলোৱা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত স্কুটি চলোৱা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে এতিয়া আমি জানো সপোনত স্কুটি চলোৱা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত স্কুটি চলোৱা দেখা বহুত ভাল সপোন মনা হৈছে। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তি বা মহিলাই সপোনত নিজক স্কুটি চলোৱা দেখে বা বেলেগক স্কুটি চলোৱা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে বা এইটো সপোনৰ এইটোৱে অৰ্থ হয় যে তেওঁৰ কামত বা কৰ্মত তেওঁৰ উন্নতি হ'ব। এই সপোনৰ এইটোৱে অৰ্থ হয়।